ৰাইচ ইয়াতে বাৰ্গেনিং কৰিব মানুহ আছে নমস্কাৰ, মোৰ ইউটিউব চেনেল দেখাছ ডিজিটেল ডায়েৰী 23 লৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম। এয়া আছিল বহাগৰ 13 তাৰিখ যেতিয়া চিপাঝাৰত ঘোঁৰাবন্ধাৰ দৌল উৎসৱ চলি আছিল আৰু তাৰ ওপৰত মই অকল এটা শ্বৰ্টছ ভিডিঅ' আপলোড দিছিলোঁ, বাকী ভিডিঅ'সমূহ ৰাখি থোৱা আছিল। প্ৰত্যেক বছৰে বহাগ মাহৰ 11, 12, 13 তাৰিখে এই দৌল উৎসৱ উদযাপন কৰা হয়। দৰঙৰ বিখ্যাত দৌল হয়, বহুত মানুহৰ সমাগম হয়, প্ৰায় সকলো মানুহেই জানে। অৱশ্যে বহাগ আৰু জেঠ মাহত দৰঙৰ ঠায়ে ঠায়ে বিশেষকৈ বহাগ মাহত দৌল উৎসৱ উদযাপন কৰা হয়, কিন্তু এই ঘোঁৰাবন্ধাৰ দৌল উৎসৱ সকলোতকৈ ডাঙৰ হয়। ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে কাঁহ পিতলৰ বাচন বৰ্তন এই সকলোবোৰ পোৱা যায়। যদিও অকণমান দামটো বেছি হৈ পৰে, তথাপিও এই অঞ্চলৰ মানুহে এই ঘোঁৰাবন্ধাৰ দৌলত কিছুমান প্ৰয়োজনীয় সামগ্ৰী কিনিম বুলি ৰখি থাকে এক আৱেগত। গধূলি সময়ত ইয়াতে যথেষ্ট ভিৰ হয় আৰু সপোনক লৈ তেনেকৈ ইমান ভিৰত অকণমান অসুবিধা হয়, সেইবাবে আমি দিনৰ ভাগতে ওলালোঁ। যথেষ্ট গৰম আছিল সেইদিনা, সেইবাবে আমি অকণমান ঘূৰি ফুৰি প্ৰয়োজনীয় সৰু সুৰা দুই এটা সামগ্ৰী লৈ আমি গ'লোঁ আইচক্ৰীম খাবলৈ। আৰু আইচক্ৰীম খোৱাৰ পাছত আমি আকৌ গ'লোঁ কুঁহিয়াৰ ৰস খাবলৈ। কুঁহিয়াৰ ৰস আগতে দেখিছিলোঁ হেণ্ডেল ঘূৰাই মানে হাতেৰে হেণ্ডেল ঘূৰাই উলিয়াইছিল, আৰু আজিকালি এই মেচিনটো ব্যৱহাৰ কৰে, সুবিধা হৈছে এওঁলোকৰ। আমি খালোঁ কুঁহিয়াৰ ৰস, কিন্তু আমাৰ লগত দুজন ব্যক্তি আছে, এজন সৰু ব্যক্তি আৰু এজন ডাঙৰ ব্যক্তি। তেওঁলোকে দূৰণিত জুইচ খাইছে, তেওঁলোকে জুইচ এনজয় কৰি আছে। ক'বলৈ গ'লে যোৱা 3টা বছৰত মই এই ঘোঁৰাবন্ধাৰ দৌললৈ একেবাৰে অহা নাছিলোঁ, কিন্তু এইবাৰ মাহঁতৰ ঘৰলৈ এই সপ্তাহটোতে আহিলোঁ যেতিয়া চাবলৈ আহি গ'লোঁ। এইবোৰ খোৱা লোৱা কৰি ৰাস্তাৰ সিপাৰে বাণিজ্য মেলা বহি আছে, তাতো এবাৰ সোমাই যাওঁ বুলি ওলালোঁ। একো কিনিবলগীয়া নাই, তথাপিও এনেই এবাৰ সোমাই যাম আৰু। আমি গন্নে কা জুচ খাইছোঁ, গন্নে কা। মেলাত সোমাই দেখিলোঁ এখন দোকানত লিখা আছে ফিক্স প্ৰাইচ ₹200, নো বাৰ্গেনিং, মানে বাৰ্গেনিং লিখিব লাগিছিল, তেওঁলোকৰ স্পেলিং মিষ্টেক হৈ গ'ল। বাৰ্গেনিং নহয়, একো নাই, সৰু কথা, কিন্তু এই সৰু কথাটোতে মোৰ অকণমান উঠিল হাঁহি, আৰু আজিকালি হাঁহিবলৈ বহুত ৰিজন বিচাৰিব লাগে, সেইবাবে কিবা এটা ৰিজন পাওঁতে হাঁহি দিলোঁ আৰু এইবোৰ কিবা কিবি লৈ আমি ঘৰলৈ উভতি আহিলোঁ। আজিলৈ ৰৈছোঁ, বাই।